নমস্কাৰ। দুলীয়াজান কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা বিজ্ঞান বিষয়ৰ শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰা মোৰ শ্ৰদ্ধাৰ অনুৰাধা গোস্বামী বাইদেউৰ এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনাম থাকক দিয়া। এদিন তুমি দেখুৱাইছিলা বাবে ময়ো সপোন দেখিছিলোঁ। জোনাকী মজিয়াৰ কেনভাছত চিত্ৰলেখাৰ তুলিকাৰে তুমি সপোন আঁকিছিলা বাবে ময়ো আঁকিছিলোঁ। সপোনৰ ঘৰ সাজিছিলোঁ সপোনে সপোনে। কেঁচা জীৱনৰ সেই সোণোৱালী সম্পৰ্ক মতীয়া বৰণৰ সুপ্ত পাণ্ডুলিপি হৈ নিশ্চয় এতিয়াও আছে আমাৰ হৃদয়ত। নহ'লেনো কেতিয়াবা ক'ৰবাত দেখা হ'লেই তুমি যিদৰে এমুখ হাঁহি লৈ হাঁহা ময়ো হাঁহোঁ, কিন্তু হাঁহি হাঁহি নাজানো মই কিয় যে কান্দো। তুমি কিমান সহজে কোৱা, ধূসৰ অতীতক বুকুত বান্ধি কি লাভ, জীৱন এটাই ই জানো অগতিত স্থানো। দুখ পাতলাই হৃদয়ক মুক্ত কৰা অনু, ইতিহাস ৰচা আছে তোমাৰ গুণ। মৰুভূমিৰ বুকুতো নুফুলে জানো ফুল, হাঁহি হাঁহি উৰুৱাই দিয়া সপোনৰ কপৌ। মাৰ্জিত কথাবোৰ আৰু চিন্তাবোৰ এতিয়া তোমাৰ হিমালয়ৰ দৰেই যেন ওখ। তেজাল ব্যক্তিত্বৰ বিশালতাৰে তুমি এতিয়া মহীয়ান। অস্পষ্ট আবক্ষ অতীতক এফালে ঠেলি বৰ্তমানক ভৰপূৰকৈ জীপাল কৰিবলৈ চেষ্টা কৰা তুমি যেন অৰুন্ধতী শিখা। কিন্তু মই থাকক দিয়া, তুমি নুবুজিবা। মই জানো কেতিয়াবা মুক্ত হ'ম জীৱনৰ উত্তৰবিহীন গধুৰ চৰ্তবোৰৰ পৰা। দ্বিধা দ্বন্দ্বৰ বিধ্বস্ত অনুভূতিবোৰৰ চৰ্চা বাৰে বাৰে নকৰোঁ দিয়া। কুশলে থকা বৰ্তমানক লৈ বিন্তচ্যুত হৈ উশাহ সৰিব খোজা এখিলা পকা পাতক লৈ কিয়নো অনৰ্থক চিন্তা। ধন্যবাদ।